কৰিলে আৰু আজি আমাৰ মা আৰু দেউতাই 25 বছৰীয়া যুগ্ম জীৱন সম্পূৰ্ণ কৰিলে। আচলতে দেউতাকো কেমেৰাৰ সন্মুখত লৈ আহিবলৈ মোৰ খুব ইচ্ছা আছিলে, কিন্তু দেউতাই অলপ সংকোচ কৰে কেমেৰাৰ সন্মুখত আহি কথা পাতিবলৈ, গতিকে মাকে লৈ আহিলো। আৰু যিহেতু আজি 25 বছৰীয়া যুগ্ম জীৱনৰ সময়খিনিত মাক লগ পাইছো, গতিকে মাক কিছুমান কথা নুসুধিলে নহব নিশ্চয়। গতিকে স্বাগতম জনাইছো মা তোমাক চেলিব্ৰিটিজ ইনচাইডাৰলৈ। আৰু প্ৰথম প্ৰশ্নটো কৰিব বিচাৰিছো, তোমাৰ আৰু দেউতাৰ বিয়া প্ৰেম সম্পৰ্কৰে হৈছিল নে ঘৰৰ পৰা চাই হৈছিল? আমাৰ ঘৰৰ পৰা চায়ে হৈছিলে। মোৰ বিয়াৰ মানে এটা বিশেষ কথা আৰু কেনেকুৱা, আমাৰ এটা সপ্তাহত বিয়া হৈছিলে, এটা দেওবাৰে মোক চাবলৈ গৈছিলে আৰু পিছৰ সপ্তাহৰ দেওবাৰে তাৰমানে আমাক হুলাচা মন্দিৰত বিয়া হৈছিলে। খুব মনত থাকি যোৱা এখন বিয়া, দেউতাই এসপ্তাহ আগত মাক চাব গৈছে আৰু তাৰ পিছৰ সপ্তাহত দেউতাই মাক বিয়া পাতি লৈ আহিছে। আৰু দ্বিতীয় প্ৰশ্নটো কৰো, 25 বছৰীয়া যুগ্ম জীৱন আজি সম্পূৰ্ণ কৰিলা, কি কবা? কি ক'ম, সুখ দুখ এইবিলাকৰ মাজেৰে মানুহৰ জীৱনটো, গতিকে সুখ দুখৰ মাজেৰে এনেকে ধুনীয়াকে চলি গৈ আছে আৰু আমি চলি গৈ আছো, মই মা দেউতা আৰু পেহী আছে আমাৰ, গতিকে আমি ধুনীয়াকে আমি চাৰিজন চলি গৈ আছো। আৰু শেষৰ প্ৰশ্নটো কৰো, অলপ ধেমেলীয়া প্ৰশ্ন, ৰাইজে যাতে দায় দোষ নধৰে। আচলতে মই উত্তৰটো জানোৱে, তথাপিও এনেই এবাৰ সুধি দিছো, দেউতা আৰু তোমাৰ কাজিয়া হয় নে নহয়? কাজিয়াটো মাজে মাজে লাগে আৰু সংসাৰত চবৰে মানে অলপ চলপ এনেকে কাজিয়া লাগে, আৰু কাজিয়াটো মানুহৰ মানে কি আচল মৰমটো সোমাই থাকে বুলি কয়। আৰু মই মানে ঠিক তেনেকেই ভাবোঁ, কাজিয়া নালাগিলে মৰম নাবাঢ়ে। মায়ে যিহেতু কেমেৰাৰ সন্মুখত বৰকৈ নাহে, গতিকে মাৰ উত্তৰবোৰ দিওঁতে কিছু ভুল হ'ব পাৰে, আপোনালোকে যাতে দায় দোষ নধৰে। আৰু এতিয়া মাক কিছু সময়ৰ বাবে বিদায় দিব লাগিব, আৰু বহাগৰ শেষ যিহেতু আজি, গতিকে আহক ওৰাঙৰ জীয়ৰী, তেওঁ দীপজ্যোতি বিহু দলৰ শ্ৰেষ্ঠ বৰ বিহুৱতী দৰথী শইকীয়া, আৰু গতিকে দৰথী শইকীয়াৰ এটা সুন্দৰ বিহু নৃত্য আহক আমি সকলোৱে একেলগে উপভোগ কৰোঁ।
MBBS ডক্টৰে চেনাতি ঐ ভাল কৰিব নোৱাৰে। আচলতে গান গাবলে দুইজনীয়ে নাজানো, তথাপিও বহাগৰ শেষ বুলি তাতে আকৌ মা আৰু দেউতাৰ আজি বিবাহ বাৰ্ষিকী, গতিকে এনে অলপ গুণগুণাই দিলো, হয়নে মা? আৰু শেষত আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কি কৰিব লাগিব মা? ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।